হেল্ল' ৰ'ব। ভাই ক। হেৰি যে উইকেণ্ডৰ প্লেন কি? ভাবিছোঁ ক'ৰবাত যাওঁ নেকি ন? আৰে ৰ'দখনত ক'ত ঘূৰিব যাবি বে? মোৰ ৰুমত গোটেই দিনটো নেটফ্লিক্স চাম। নেটফ্লিক্স? এইটো আকৌ কি বস্তু? কি হ'ল ঐ, মাত বোল নাই যে? হেল্ল'? নহয় এই নেটফ্লিক্স মুভিখন চাইছোঁ মই। তেতিয়াও কিমান চাবিনো 2 ঘণ্টাৰ মুভিখন গোটেই দিনটো? 2 ঘণ্টা নেটফ্লিক্স মুভি? বাৰু তোৰ চবতকে কোনটো কেৰেক্টাৰ ভাল লাগে কচোন বাৰু নেটফ্লিক্স মুভিখনৰ? হেৰি আমাৰ পুষ্পা আকৌ আমাৰ এই অল্লু অৰ্জুন যে। পুষ্পা? বাৰু দে, তই চিপ লৈ মেলি আহ, বাদ দে, দিনটো কিবা এটা চাম আৰু দে। অ'কে, লৈ আহিম দে, আধা ঘণ্টাত পাই আছোঁ। আহিলি? চব মাল লৈ আহিছোঁ। চল। নেটফ্লিক্সখন নাচাওঁ নেকি, বেলেগ এখন চাওঁ ন? আৰে গৰু, নেটফ্লিক্স মানে কি বুজি পাৱ জানো? মুভি নহয় জানো? আৰে OTT প্লেটফৰ্ম হয় সেইটো। আচ্ছা, কি নোপায় বে? আৰে ইয়াত চব পাই যাবি, মুভি চিৰিজ কিমান লাগে তোক, কি লাগে? চব চাই দিম আজি। অ'কে, চাই দিম। এই পোৱালীকেইটাৰ পৰা একদম দিনৰ দিনটো শান্তি নাই, পানী হাতত দিব লাগিব। ঐ ল'ৰাহঁত, পাপা। তহঁতৰ দিনৰ দিনটো খালি গেম, একদম শুবলৈ শান্তি নাইকিয়া কৰিছ। অকণ বাহিৰৰ পৃথিৱীখনো ওলাইছা, জাননো কি? আৰে গেম খেলা নাই, নেটফ্লিক্সৰ নিউজ চিৰিজ এটা আছিলে সেইটো চাই আছিলো। হে, নেটফ্লিক্সৰ নিউজ চিৰিজ চাইছে নেকি? আংকল আপুনিও চাই নেকি নেটফ্লিক্স? তো আকৌ তহঁত জন্ম নোহোৱাৰ আগৰ পৰাই মই নেটফ্লিক্স চাওঁ। কি আহিছে চাওঁ? চাইতে কি চাইছনো দেখা মোকো। বেটা শুনা, তোমাৰ এনুৱেল ছাবস্ক্ৰিপশ্যনটো কিমান ৰহে নেটফ্লিক্সৰ? কিয় পাপা? ভাবিছো একেবাৰে মই ভৰাই দিওঁ, মাহে তুমি কষ্ট কৰিব একদম দৰকাৰ নাই। সঁচাকে নেকি? মিছাকে কিয় কম, কিন্তু তাতকে ইম্পৰ্টেণ্ট কথা, স্কুল যোৱা বাদ দিয়া, স্কুল গৈ কোনো ডাঙৰ মানুহ হোৱা নাই, মোকে চোৱা এবাৰ। মাষ্টৰ তোমাৰ ঘৰলৈ আহিব, তোমাক পঢ়াব, তোমাকো কৈছো ভাইটি, ঠিক আছে? এতিয়া খালি নেটফ্লিক্সত ফ'কাছ কৰা দুটাই। ঠিক আছে। হেৰি আৰু এটা কথা, তোমালোকে 18+ চিৰিজ চোৱা নে নাই? পাপা আমি এইবোৰ নাচাওঁ। এতিয়া বয়সত নাচালে কোনটো বয়সত চাবা তোমালোকে? আপুনিও চাই নেকি আংকল? আৰে মই নোচোৱা হয় ই জন্ম কেনেকে হ'লহেঁতেন? দিয়া নে এটা লেপটপটো মোৰ হাতত দিয়া। আৰু নাম কোৱাচোন কিবা। এখন তোমাৰ আহিছিলে 365 days। চাব পাৰি আৰু। এইখন হে? ঠিক আছে, আৰম্ভ কৰোঁ আৰু দিয়া। বৰ ৰস পাইছে বাপেৰ লগত এইবোৰ বস্তু চাই। লাজ পোৱা নাই তহঁতে? না মই কৈ চালোহে তহঁতক এবাৰ। আপুনি কৈছে মানে। ধেমালি কৰিছো চা। এখন কি পাইছে হে? ডাবিংটো ভাল নহয় নেকি? চাচোন। আৰে ইয়াৰ পৰা চাউণ্ড নাই অহা, বেলেগ কিবা চাউণ্ড আহি আছে। হেৰি তোৰ মাৰাই চিৰিয়েল চাই আছে তাত। তই যা ভাইটি, তই গৈ পেলাই ক খুৰীয়াৰক জাষ্ট ভলিউমটো কমাবলৈ। ঠিক আছে। শান্তি নাই তোৰ মাৰা বাও। চাকে দেই। আন্টি অলপ ভলিউমটো কম কৰিব কৈছে। মোৰ কথা আন্টিয়ে পাত্তাই নিদিলে বে। মই চাই আছো। মা, ভলিউমটো কম কৰা না, ডিষ্টাৰ্ব হৈছে আমাৰ। পাপাকে পঠাব লাগিব ৰ। আৰে পাপা তুমিহে বলে পাৰিবা, যোৱা, মোৰ কথা পাত্তা দিয়া নাই বে। হেৰা শুনিছা নাই হে? ল'ৰাকেইটা অথনি এবাৰ তোমাক চিঞৰি মাতি আছে নে নুশুনা ভাল ধৰিছা? এতিয়াই চাউণ্ড কমা নহ'লে মোবাইলটো যে এনেকে ঠেকেচি মাৰি ইয়াতে ভাঙিম মই। तो लगा कर दिखा मुझे, तेरे ही हाथ तोड़कर तेरे ही हाथ में न दूं तो कोकिला मोदी नाम नहीं मेरा। বাপৰে বল ল'ৰাহঁত ইয়াৰ পৰা পলোৱাই পেলা। আৰু তোৰ মাৰ হৈ থকা নাই, ককিলা বনি গ'ল। জলদি বল।
पागल है